ৰাইডিং গ্লভছ পিন্ধি ল'লোঁ, ওলাই গৈছোঁ ৰাইডত। নতুন টিম চাই লওক ৰাতিপুৱা ফাইনেলি আহি এতিয়া বাহনা পাছত গাইছ কিমান কুঁৱলী ৰাতি তেওঁলোকে গ্লভছ ইয়াত থৈ দিয়া কৰিব পাৰিলে পিছত এতিয়া টাইম হৈছে 5:05 আৰু এতিয়া আমি ফাইনেলি ওলাই গৈছোঁ ৰাইডত। ৰাইডটো ক'লৈ হ'ব আপোনালোকে ভিডিঅ'টো বতাহে খৰালে চুপহি কাজলি জপাদু চকু। অ'কেতো এইখিনিতে ৰখি পেলাই ৰাইডিং গ্লভছ পিন্ধি ল'লোঁ, কাৰণ হাতটো চেঁচা হৈ গৈছিলে। এপাত খুলি থোৱা আছে, খুলি থোৱা কাৰণটো হৈছে মোবাইলত আমাৰ স্ক্ৰীণত টাচ কৰিব নোৱাৰি, যিহেতু মই ভিডিঅ' বনাই আছোঁ ৰাস্তাত, তো দিগদাৰ হৈ যাব। যাযাবৰী মোৰেনো হেঁপাহ বুটলি সামৰি তোমাৰেনো ৰাতিপুৱা আপোনালোকে অকণমান ভিউ চাই লওক। আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ। ফাইনেলি আহি এতিয়া বাহনা পালোহি, ইয়াৰ পৰা আৰু আছে বহুত দূৰ। ৰাতিপুৱা একদম মাত চাত ফাটি আহিছে, অৱস্থা নাই, কাৰণ ৰাতিপুৱা উঠিছোঁ মই 4টাত। এই মহাশয়ৰ কাৰণে আমাৰ দেৰি হৈ গ'ল। এই 4টা বজাত, এই 4:30 আমাক নিবলৈ আহে, কিন্তু এই 5টা বজাত এতিয়া আহিছে ওলাই। চেক দিছ আউট গাইছ কিমান কুঁৱলী ৰাতিপুৱাই। নতুন টিমৰ লগত নতুন ৰাইড, এবাৰ নতুন টিম। এবাৰ আমি টোটেল আহিছোঁ 3টা, কিন্তু আৰু এটা যোৱা কথা আছিলে, কিন্তু সি নাযায়, কাৰণ সিও বেলেগ এটা ৰাইডত গৈছে। এনেকৈ গৈ আছোঁ মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰণ। ৰাতিপুৱা হনুমানজী দৰ্শনত জয় শ্ৰীৰাম। আখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা চব পিনে কুঁৱলী জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা। গাইছ এতিয়া আমি পাই গ'লো ফাইনেলি বাহনা তিনিআলি। তো ইয়াৰ পৰা আৰু আছে 50% ৰাইড আছে, আৰু 50% ৰাইডৰ পিছত আমি ফাইনেলি পাই যাম নিমাতী। তো এইপিনে চাইডত পূৰা চব পিনে কুঁৱলী ফাইনেলি আমি আহি পালোঁ গোজাল লং। ইয়াৰ পৰা আৰু আছে। ফাইনেলি পাইছোঁহি, আৰু মোৰ ৰাস্তাটো হ'ল কি গ্লভছ ইয়াত থৈ দিয়া আছিলে,
এবাৰ গ্লভছটো খৰি পৰিলে পিছত দিগদাৰ হৈ গ'ল উলটি গৈ পেলাই আকৌ আনিব অ'কে তো গাইছ ফাইনেলি নিমাতী ঘাট পাই গ'লোহি এতিয়া তাৰমানে আৰু অকণমান যাম অকণমান ফটো চটো মাৰিম তাতে অকণমান দিনে আমাৰ ভিউটো অকণমান এনজয় কৰিম তাৰপিছত ঘৰলৈ যাম তোক চাই থাকক অ'কে তো গাইছ এতিয়া আমি মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষে কাষে গৈ আছোঁ তো অকণমান আগত ৰখিম এইখিনিতে ফটো চটো মাৰিম আৰু আপোনালোকে ফটোবোৰ ইনষ্টাগ্ৰামৰ পাই যাব ইনষ্টাগ্ৰাম আইডি দেখিছে